Hi friends, welcome back to my YouTube channel. কি কৈ আছা তুমি? কি হকল শুই আছা? মই কিমান ভিডিঅ' বনাই বলা তোমাৰ জলকীয়া বাৰী দেখুৱাংগে বলা ফ্ৰেণ্ডক। উঠা। তোমাৰ জলকীয়া বাৰীখন দেখুৱাংগে। বাৰীয়ে হওক যিয়ে হওক। বলা। উঠৌ। কেনেকুৱা ৰঙা ৰঙাকৈ পকি আছে ফ্ৰেণ্ডছ আপোনালোকক লাষ্ট টাইম দেখুৱাইছিলোঁ যে জলকীয়া লাগিছে তো এতিয়া দেখুৱামগৈ আপোনালোকক ব'লা উঠা আহা চলো এলেখোৱা ল'ৰাটোৱে বাৰু কিবা এটাকৈ কৰিছে বাৰু প্ৰথমতে দেখুৱাই লওঁ আমাৰ কি বুলি কয় কঠীয়ানি বাৰীখন যিখন ষ্টাৰ্টিং এইখিনিৰ পৰা হয় কিন্তু শেষ সহজে নহয় মানে আৰু দেই এইফালে পৰা অকণমান দিগদাৰ হৈছে চ' মই এনেকৈ দেখুৱাই দিছোঁ দেখিছে মাই ডগছ আমাৰ নহয় বাৰু দেই আমি সদায় শুই উঠি প্ৰথম দেখোঁ যেতিয়া আমাৰ এনেকৈ কোৱাছোঁ গোটেই গাঁওখনৰ কঠীয়া সম্ভৱ ইয়াতে পাৰিছে চাগে মানি প্লাণ্ট আৰু একদম ধুনীয়াকৈ এইটো হৈ গৈছে তুলসী পুলি এইটো এটা বহুত কষ্টকৈ ডাঙৰ কৰিছে ঠিক আছে কৈছা তুমি কৈছা আহা মই কষ্ট কৰিছোঁ লাকি বেম্বো বুলি কয় ধুনীয়াকৈ তুমি আৰু মই যে কাপোৰ ধুইছিলোঁ ঢেৰ কাপোৰ ধুলোঁ ইয়াতে এনেকৈ মেলি থৈ দিছোঁ এইজোপা লাকি বেম্বো ওলাইছে আৰু ইয়াত লাগিলে অৰ্ডাৰ দিব 2-3টা গজালি ওলাইছে আৰু আমাৰ কোমোৰাও হৈ গৈছে এইজোপা কোমোৰাজোপা দেখিয়ে থাকে এইবিলাক দেখুৱাই থাকোঁ মই তোমাৰ মেইন জলকীয়া আৰু প্লাষ্টিকজোপা যে ইমান ধুনীয়া হৈছে নহয় আৰু আমাৰ ৰঙালাও ওপৰত মানে হেৰি হৈছিলে তাত ৰুই দিছিলে চাওক আপোনালোকে কেনেকুৱা ডাঙৰ হৈ গ'ল ছালখনত মানে এতিয়া প্লাষ্টিক ফুলজোপা দেখাই দিয়ে প্লাষ্টিক পাত তুমি প্লাষ্টিক পাত মই ভিতৰলৈ লৈ যাম এইবিলাক অ'কে ঠিক আছে এতিয়া জলকীয়া এইজোপা অকণ বেয়া হৈ গৈছে যে চুকে লাগিব অলপ খাৰ উঠি গৈছে আৰু মাটি পৰিছিলে যে সেইটো কাৰণে জলকীয়া আছে জলকীয়া বহুত আছে ইয়াত তাৰপিছত এইজোপা পানী দিব লাগিব এজোপাত কেইবাটাও জলকীয়া আছে দেখিছে নহয় জলকীয়াৰ ইমান দাম আমি এতিয়া জলকীয়া এটাও কিন্তু খাবলৈ নাই এতিয়া মোক ছিঙিবলৈ নিদিয়ে পকি আছে এইবিলাক জলকীয়া দেখিছা দেখাইছা এইবিলাক জলকীয়া আপোনালোকে কৰোঁ বুলি ক'লে ইচ্ছা কৰিলে ফুলৰ বদলি এইবিলাকো ৰুই ঘৰতে খাই থাকিব পাৰে কিটচেন গাৰ্ডেন এয়া তোমাৰ জলকীয়া তাৰপিছত মচন্দৰী দেখাই দিওঁ দিম বাৰু এইটো মা ধুনীয়া নিচিনা পকাত আছোঁ অকণমান সৰুৱে লাগিছে দেখিবলৈ ন ডাঙৰ জলকীয়াকেইটা জলকীয়া সচটো হৈছে বিজয়নগৰ লাষ্ট টাইম এদিন আপোনালোকক ভিডিঅ'ত যে কৈছিলোঁ আমি বিজয়নগৰ গৈছোঁ বুলি আমি জাষ্ট টাপত পচাইছিলে আৰু সেইদিনাখন আমি খাই দিলোঁ ফটো কপি লগাই দিম কিমান হৈছিলে আমাৰ মচন্দৰী নতুনকৈ আকৌ পাতবিলাক মেলিছে তো ধুনীয়াকৈ ইয়াৰ পৰা আমি কাটিং যিমানে আমি খাওঁ সিমানে তাৰ পাতটো বেছি হৈ যায় গম পোৱা নাই সেইটো কাৰণে মাজে মাজে খাই থাকিব লাগে তো এইজোপা আৰু আদা নহৰু আৰু জলকীয়া হ'লে মোৰ চাটনিকণ ধুনীয়াকৈ হৈ গ'ল মই ধুনীয়াকৈ ভাতকেইটা খাব পাৰোঁ বছ আৰু এইজোপা হৈছে আমাৰ বাটাৰফ্লাই এইবাৰ চবেই জানে সেইটো বাদ দিয়াচোন আমাৰ ইয়াত হেৰি হৈ গৈছে কি বুলি মৰিচা হৈ গৈছে এয়া মৰিচা আহিছে মৰিচা বগা মৰিচা যিটো অমৰন্থাছ গ্ৰীণ বুলি কয় এইটো তো এইটো হৈছে আৰু অমৰন্থাছ গ্ৰীণটো তো কাইলৈ পৰহিলৈ আকৌ ৰেডটো লগাব লাগিব তেতিয়াহে আমি ধুনীয়াকৈ আকৌ খাব পাৰিম ঠিক আছে বাই আমাৰ কিটচেন গাৰ্ডেন আৰু এইখিনি একো নাম নাজানো বাট বহুত মৰম লাগে এইটো অলপ আছে নে ফুলগছ আৰু এনেকৈ ওলাব তললৈ গৈ থাকিব কিবা নাম জানে যদি ক'বচোন কিন্তু সেইটো নহয় আকৌ এনেকুৱা এটা অৱস্থা আছে যে সেইটো নহয় এইটো বেলেগ আৰু বহুত আলু খোৱাইজোপা ঠিক আছে তেনেহ'লে কণ্টিনিউ কৰিম বাৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে এইখিনি হৈছে মোৰ চুলিখিনিৰ ফটো মাৰিছিলে দেখিছেনে স্মুথনিং কৰিছিলোঁ এইখিনিতো গজিছেতো গজি আছেই তাৰপিছতে বহুত বেয়া হৈ গৈছে সেইকাৰণে প্ৰথমতে কাটিলেই ইমানখিনি দেই এনেকুৱাকৈ তাৰপিছত আকৌ অকণমান ছুটি কৰিলে তাৰপিছত কালি মই ফাইনেল তাৰপিছত আকৌ মই এইখিনি মানে মেইনলি মই অকণমান আইৰণ কৰি দিছোঁ চুলিখিনি যিহেতু কাটিম বুলি ভাবিছোঁ ময়ো অকণমান নিজে মিলাই পিনি আৰু তাক কিন্তু মই কাটিব লাগে ভিকে তো ভিকে এনেকৈ চুলি কাটি পোৱা নাই ন হ'লেও ধুনীয়াকৈ কাটিছিলে বাৰু দেই মানে কৰাৰ পিছত অকণমান দেখিবলৈ ভালেই লাগিছে তো এতিয়া মই মানে এইবিলাক কৰিম আৰু কাটিম আৰু মই ভিডিঅ'টো স্পীড কৰি দিছোঁ লাষ্টত আপোনালোকক লুকটো দেখুৱাম আৰু
ফ্ৰণ্টৰকেইডাল অকণমান চুটিকৈ লাগে, সেইকাৰণে মই অকণমান এনেকৈ চুলি উলিয়াই ল'ম ফ্ৰণ্টত। আৰু এনেকুৱা কাটটোত লেয়াৰ কাটিব পাৰি বহুত ধুনীয়াকৈ। আপোনালোকে যিমানটা মানে ভাগকৈ উলিয়াই কাটে সিমানটা লেয়াৰ হয়। মোক ইমান নালাগে, সেইকাৰণে মই অকণমান উলিয়াইছোঁ ফ্ৰণ্টত। আৰু দীঘলীয়া প্ৰচেছ হৈ যাব, ভিডিঅ'টো বহুত দীঘল হৈ গ'ল মানে, সেইকাৰণে মই বহুত স্পীড কৰি দিছোঁ আৰু এনেকৈ অকণমান আপোনালোকক দেখুৱাইছোঁ আৰু। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। এনেকৈ কৰি বান্ধি দিলোঁ। এনেকৈতো আপোনালোকে ইউটিউবত বহুত ভিডিঅ' এনেকৈ এভেইলেবল আছেই। চ' মই অকণমান প্ৰথমতে কাটিলোঁ এবাৰ, সেইটো কাৰণে অকণমান কাটিছোঁ। এনেকৈ কাটি চাই থাকক শেষলৈকে কেনেকুৱা হয়গৈ। চুলিখিনি লৈ পিনি অকণমান কাটি দিছোঁ। আগতেও কটা হ'লেই লেন্থটো একদম প্ৰথমতে কাটি এনেকৈ লেন্থটো লৈ ল'ব পাৰি। মই এনেই কাটিছোঁ, কিন্তু এনেকৈ প্ৰপাৰলি যদি আপুনি পুৰা লেয়াৰ কাটিটো বিচাৰে কাটিব পাৰে কেইবাটা ষ্টেপত, বহুত ধুনীয়া হয়। এনেকৈ আগফালে আনি সমানকৈ কাটিলে কেচিকৈ হয় আৰু। ভিডিঅ' কৰি আছা নেকি? কি মই এনেই লাগছা মই আজি ধুনীয়া হ'ল বিদ্যা পিছল পাই মোৰ কমপ্লেইন নক'বই। ফাইনেলি হৈ গ'ল এয়া লাষ্ট ফাইনেল। আৰু সেইদিনাখন মই অকণমান কান্দিছিলোঁ যে ছুটিয়ে কৰি দিলা বেছিকৈ বুলিকৈ। তাৰপিছত এতিয়া মই কাটি বেছি ছুটি হৈ গ'ল। হ'লেও একো নাই, আৰু মই স্মুথনিং কৰাৰ পিছত আৰু অকণমান পিছত ভালকৈ কাটিমহে বুলি ভাবি থৈছোঁ, আৰু কি হয় চাম। তো কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো কমেণ্ট কৰি প্লিজ জনাব। যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। আৰু জলকীয়াখিনি কেনেকুৱা হৈছে কমেণ্ট এটা কৰিব। আৰু যোন মোৰ চেনেলত জইন হৈছে তেওঁলোকক বহুত ধন্যবাদ। আৰু পুৰণাখিনিলৈতো বহুত মৰম আগৰ পৰাই। ঠিক আছে তেনেহ'লে বাই বাই।